নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। বন্ধুসকল, এতিয়ালৈ এটা ভয়ংকৰ খবৰ আহি গ'ল যে অসম ওচৰ পালেহি কৰোণা ভাইৰাছ। নাগালেণ্ডত 42জন লোকৰ দেহত এই ভাইৰাছ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰী এছ পাংনুৱে জনাইছে যে 42জনৰ ভিতৰত 7জনক নিজৰ ঘৰতে পৃথককৈ ৰখা হৈছে আৰু দিনত দুবাৰকৈ নিৰীক্ষণ কৰা হৈছে। নাগালেণ্ডত ওচৰ পাইছেহি। চীনৰ পৰা বিশ্বৰ কেইবাখনো দেশলৈ বিয়পিছে মাৰাত্মক কৰোণা ভাইৰাছ। ভাৰতৰ কেৰালাত 2জনকৈ লোকৰ দেহত এই ভাইৰাছ থকাৰ কথা নিশ্চিত কৰা হৈছে। কিন্তু এইবাৰ অসমৰ কাষ পালেহি এই ভয়ংকৰ ভাইৰাছ। নাগালেণ্ডত চীন তথা আন দেশৰ পৰা অহা 42জন লোকৰ দেহত কৰোণা ভাইৰাছ থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়াও এই কথা নিশ্চিত হোৱা নাই যে এই লোককেইজন নিৰীক্ষণত ৰাখিছে নাগালেণ্ড চৰকাৰে। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে এই খবৰ। ৰাজ্যখনত এই পৰ্যন্ত কোনো লোকৰ এই ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি জনাইছে নাগালেণ্ড চৰকাৰে। স্বাস্থ্যমন্ত্ৰী এছ পাংনুৱে ফমে জনাইছে যে 42জনৰ ভিতৰত 7জনক নিজৰ ঘৰতে পৃথককৈ ৰখা হৈছে আৰু দিনত দুবাৰকৈ নিৰীক্ষণ কৰা হৈছে। মন্ত্ৰীজনে জনায় যে 30জনৰ পৰা প্ৰতিদিনে ডিমাপুৰৰ বিমানবন্দৰত অৱতৰণ কৰা সকলো যাত্ৰীৰ স্ক্ৰিনিং কৰা হৈছে। আনহাতে বিৰোধী নেতা টি আৰ জেলিয়াঙে দাবী জনায় যে ম্যানমাৰ আৰু মণিপুৰৰ হৈ চীনৰ পৰা অহা আৰু দেশৰ আন প্ৰান্তৰ পৰা অহা পথেৰে অহা লোকসকলক স্ক্ৰিনিং কৰা উচিত। উল্লেখযোগ্য যে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ আছে ম্যানমাৰ সীমান্তত। অৰুণাচল বৃহৎ অংশ এলেকা পৰে চীন সীমান্তত। দুদিন পূৰ্বে মণিপুৰত নিষিদ্ধ কৰা হৈছে চীনা, ম্যানমাৰ আৰু আন দক্ষিণ এছিয়াৰ দেশৰ পৰা অহা পেকেট খাদ্য। বন্ধুসকল, এইখিনি আছিল ভয়ংকৰ তথ্য। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকন টিপি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব। থেংক ইউ, বাই।